নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজি ভিডিঅ'টো। আৰু বৰ্তমান সময় 3টা মানেই বাজিলে আৰু এয়া সাজি কাচি ওলাই ল'লোঁ। দেখিছেনে, পাটৰ কাপোৰ পিন্ধিছোঁ। অলপমান পুৰণা হৈছে বাৰু পাটৰ কাপোৰযোৰ, কিন্তু এয়া আমাৰ নামঘৰত যেতিয়া খেল খেলাইছিলে, মানে ভাগ্য পৰীক্ষা, তাত পাইছিলোঁ দেই, আজি প্ৰায় 3-4 বছৰমানৰ আগত। আৰু এতিয়া মেইন কথালৈ আহোঁ। সাজি কাচি ওলাইছোঁ ক'ত জানেনে? ঘৰ আহি পালোঁহি, ধেমাজিত যিহেতু ভিডিঅ' মই দি আছিলোঁ। আৰু এইটো ভিডিঅ' এতিয়া মই আজি কৰিছোঁ, কিন্তু 2 বা 3 দিনমানৰ পাছতহে দিয়া হ'ব, কাৰণ ধেমাজি ভিডিঅ' আৰু এটামান দিবলৈ আছেই। আৰু ওলাই লৈছোঁ মই, এইফালে ছোৱালী, এইফালে চা গুণগুণ, এয়া লেহেংগা পিন্ধি লৈছোঁ। আৰু এইফালে এয়া ল'ৰা, চাওঁ এইফালে আহোঁ, এয়া ল'ৰা আৰু মই। তাৰপৰা এইফালে ওলাইছে দেউতাও ওলাইছে। আৰু এইটো চাৰ্টটো মানে স্পৰ্টিংটো এইবেলি ঘৰলৈ যাওঁতে আমৈকে দি পঠিয়াইছিলে, ধেমাজিত পাইছিলে, এতিয়া পিন্ধিছে। আৰু এতিয়া আমি গৈছোঁ ক'ত জানেনে? এখন একদম বিশেষভাৱে চৰ্চিত বিয়া খাবৰ কাৰণে। সংবাদ মাধ্যমত বিয়াখন কেইদিনমানৰ আগতে অনুপম চক্ৰৱৰ্তীয়ে দিছিলে, মানে খুব ধুনীয়াকৈ চিঠিখন দিছিলে যে বিয়া খাবলৈ আহিব। মই আপোনালোকক চিঠিখনো পঢ়ি শুনাম, ইমান ধুনীয়াকৈ দিছিলে। যিসকলে সেইটো ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় গম পাবই বিয়াখন কাৰ হয়। ৰাজু ফুকনৰ বিয়া, আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ মানে দূৰ হ'ব, বেছি দূৰ নহয়। আৰু সংবাদ মাধ্যমত চৰ্চিত হৈছিলে বিয়াখন, চিঠিখনক লৈ। চিঠিখন খুব ধুনীয়াকৈ লিখিছিলে, মই আপোনালোকক বাৰু পঢ়ি শুনাম। এতিয়া সেয়াই ৰাজু ফুকনৰ বিয়া খাবলৈ ওলাইছোঁ। এইফালে খুৰীহঁতো যাব চাগে, খুৰীহঁতো যাব, অকণমান 2-এজন ধৰিব, ঠেলা হেঁচাকৈ যাম আৰু। গতিকে বিয়াখনত বোলে বহুত বেছি বিয়াখনত বহুত বেছি মানুহ বোলে, 4,000 মানৰ ওপৰতে হ'ব মানুহ। কিন্তু আজি বিয়াখন আচলতে চাবলৈহে ওলাইছোঁ। খাবলৈ কি হ'ব কি নহ'ব নাজানো, কিন্তু বিয়াখন বোলে বহুত বেছি মানুহ হ'ব। সেইকাৰণে মানুহ বেছি হ'বৰ কাৰণে চাবলৈ ওলোৱা বিয়াহে। আৰু এইফালে প্ৰেজেণ্ট লৈছোঁ, ইয়াৰ এটা প্ৰেজেণ্ট। গতিকে আপোনালোকেও ভিডিঅ'টো চাই থাকিবচোন, কেনেকুৱা হয় বিয়াখন, সকলোখিনি দেখাম আপোনালোকক। ভাল হ'ব বুলিয়ে ভাবিছোঁ বিয়াখন, কাৰণ মানুহ যথেষ্ট হ'ব। আৰু আমাৰ ইয়াত বিলগাঁৱত প্ৰায় প্ৰত্যেক ঘৰ মানুহে নোযোৱা হয়তো মানুহ নোলাবই বিয়াখন খাবলৈ। আৰু আমাৰ দেউতাই আগতে নাযায় বিয়া খাবলৈ, আজি কিন্তু বিয়াখন হয়তো চাবলৈকে দেউতাও ওলাইছে। ভাল লাগিব চাগে, দেখুৱাম সকলোকে। বিয়াখন কৰিব নোৱাৰিলেও ছোৱালীক কৰিবলৈ দিম অলপমান, যিমানখিনি পাৰোঁ দেখুৱাম। আপোনালোকেও চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু সদায় কোৱাৰ দৰে আজিও কৈছোঁ, নতুনকৈ চোৱাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে ক্লিক কৰি অল কৰি দিব। তেতিয়াহ'লে ব'লক একেবাৰে বিয়া ঘৰত লগ পাম। আৰু চিঠিখন হৈছে এইখন, পতি অকণি কোঁৱৰ হেনচোৱা। ঘৰৰ মানুহে বৰকৈ কৈ থাকে, আপোনালোকেও সুধি থাকে, গতিকে বিয়াখন পাতোঁ বুলিয়ে ভাবিলোঁ আৰু বুজিছে। কইনা নাম ৰুণজু, ঘৰ বৰপথাৰ যোৰহতীয়াত। অহা 3 ফাগুন 16 ফেব্ৰুৱাৰী বুধবাৰে গোলাঘাট তামুলী গাঁৱৰ আমাৰ ঘৰৰ চোতালতে বিয়া। আপোনাৰ লগতে পৰিয়ালকো মাতিলোঁ, তাৰিখটো মনত ৰাখিব আকৌ। যদিহে আপুনি নাহে, মই কিন্তু কথাটো গোটেই জীৱন মনত ৰাখিম, কৈ থলোঁ। ইতি ৰাজু ফুকন। আৰু তেওঁৰ ঠিকনাটো ইমান ধুনীয়াকৈ দিছে চাওক, আমাৰ ঘৰলৈ যাবলৈ তামুলী গাঁৱৰ তিনিআলিটোৰ পৰা লাচিত বহুমুখী ক্লাবৰ ৰাস্তাটোৰে গৈ থাকিব। হাইস্কুলখন পাৰ হৈ কিছু দূৰ যাব, ৰেল আলিটোৰ পোৱাৰ আগতেই আমাৰ ঘৰ। চিনি নাপালে কাৰোবাক সুধিব। আৰু ইমান ধুনীয়াকৈ চিঠিখন লিখিছে, যিখন চিঠি নেকি সংবাদ মাধ্যমতো বহুত চৰ্চা হৈছিল। গতিকে আমিও বিয়া খাবলৈ নহাকৈনো কিয় থাকোঁ, গতিকে আহিলোঁ বিয়া খাবলৈ। আৰু এইফালে মানুহ চাওক, আৰু আগফালেও আছে মানুহ, বহুত মানুহ আছে। দেখিছেনে কিমান মানুহ। আৰু আমি সোমাই আহিছোঁ মেইন গেটেৰেদি। আৰু মই আপোনালোকক দেখাইছোঁ চাওক, এই ছাইডলৈ চাবচোন, মই অকণমান শ্ল' কৰি দিছোঁ, ইমান মানুহ বহি আছে নহয়। মই ভালদৰে কেমেৰাটো ধৰিব নোৱাৰিলোঁ, ল'ৰাটো লৈ আছিলোঁ যিহেতু, তথাপিতো আপোনালোকক তাৰে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এনেকৈয়ে বিয়া খাবলৈ আমিও আহিলোঁ। আৰু এইফালে মানুহ চাওক, ইমানে ভিৰ লাগিছে নহয়, এয়া যেন বিয়া নহয় ক'ৰবাত বিহু মেলাহে চাবলৈ আহিছোঁ তেনেকুৱা লাগিছে। কিমান মানুহ দেখিছেনে, ভাল লাগিল। গতিকে
বিয়াখন মানুহ দেখিয়েই ময়ো আহিবলৈ মন কৰিলোঁ, কিমান মানুহ হ'ব বুলি ভাবি, আৰু এয়া অকণমান মই কৰিছোঁ। আৰু ময়ো ফটো মাৰোঁ বুলি কৈ বৌগৰাকীক এইফালে চাবলৈ কৈছিলোঁ, তেওঁ অলপমান লাজ পাইছে, ভবা নাছিলে মই কেমেৰা ভিডিঅ' কৰিছোঁ বুলি, আৰু অকণমান এনেকৈ দেখাইছোঁ। আৰু এইফালে এইজন হৈছে দৰাজন, আপোনালোকে হয়তো বহুতে দৰাজনক চিনি পায়ে। তেখেত এজন ছাত্ৰ নেতা, আৰু তেখেত 2021 চনৰ জাতীয় পৰিষদ দলৰ পৰা মনোনীত প্ৰাৰ্থী আছিল সৰুপথাৰ সমষ্টি হৈ। আৰু এইফালে হৈছে ৰিচিপশ্যন, এয়া এতিয়া খাবলৈ বুলি আমি ৰিচিপশ্যনত বহি আছোঁ, আৰু মই অলপহে তুলিছোঁ। আগতেও কৈছোঁ মোৰ ল'ৰাটোৱে অকণমান আমনি কৰাৰ কাৰণে চববোৰ দেখাব নোৱাৰিলোঁ, আৰু খোৱা বোৱা ব্যৱস্থাবোৰ খুব ধুনীয়াকৈ কৰিছে, খাচী মাংস আৰু মাছ, তেনেকৈ বিভিন্ন ধৰণৰ ব্যঞ্জন ৰান্ধিছে। আৰু এইফালে চাওক, ৰান্ধনীশালৰ ইমান বেছি বিশাল আয়োজন, ইয়াত দেখিয়ে হয়তো আপোনালোকে অনুমান কৰিছে বিয়াখন আচলতে কিমান ডাঙৰকৈ পাতিছে। আৰু আমি খাই বৈ আহি এইখিনি ঠাইতে বহিছোঁ অলপ সময়, আৰু মানুহবোৰ খাইছে, আহিছে, গৈছে, তেনেকৈয়ে বেছি ভিৰ কৰি থকা নাই। বেছি ভিৰ কৰি থাকিলে অলপমান দিগদাৰ হয়, গতিকে মানুহখিনিও সেই দেখিয়ে আহিছে, খাইছে আৰু গৈছে। আমিও বেছি দেৰি নবহোঁ, আমিও গৈ থাকোঁ। আৰু এইফালে গামোচাকেইখন চাওক, কিমান ধুনীয়াকৈ গামোচা লগাই ৰাখিছে, খুব ভাল লাগিলে ৰাজুদা বিয়া খাই। আমি ওলাই আহিলোঁ, এয়া চাওক বাহিৰতো কিমান মানুহ আছে, আৰু ভিতৰত অলপহে ভিডিঅ' কৰিবলৈ হ'ল। ফাৰ্ষ্ট টাইম ইমান ডাঙৰকৈ বিয়া খাইছোঁ, ভাল লাগিলে খাই। মানুহখিনি চাব লাগে বুলি আহিলোঁ, কিমান মানুহনো হ'ব। আৰু মোৰ ভিডিঅ' আজি যদি আপোনালোকে ভাল পালে, তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল। আৰু যিসকলে নতুনকৈ চাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই।